মৰমৰ ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী এবাৰ ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'বা তোমালোকে ক্লাছ 10 ৰ ফাইনেল দিবলৈ গৈ আছা তোমালোকলৈ আমাৰ চেনেলৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মৰম জনাইছো আমাৰ চেনেলটো তোমালোকৰ বাবে হয়তো বহুত নতুন চেনেল হ'ব পাৰে কিন্তু প্ৰায় বহুত দিনৰ পৰাই বহুত বছৰৰ পৰা আমাৰ ক্লাছ 11 আৰু 12 ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ চেনেলটো এটা চিনাকি চেনেল বহুত ছাত্ৰ ছাত্ৰী আমাৰ লগত পঢ়া শুনা কৰি ওলাই গৈছে অসমৰ বিভিন্ন মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজত তেওঁলোকে বৰ্তমান পঢ়া শুনা কৰি আছে আৰু বৰ্তমানেও বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান আমাৰ লগত পঢ়া শুনা কৰি আছে বাৰু যিয়ে নহওক যেতিয়া আমি পঢ়ুৱাই থাকো ষ্টুডেণ্টবোৰক বিশেষকৈ ক্লাছ 11 বা 12 ৰ ছাত্ৰ ছাত্ৰীসকলক এটা বস্তু আমি নটিচ কৰোঁ যে ক্লাছ 10 লেভেলটোত বহুত বস্তু তেওঁলোকৰ ডাউটবোৰ ক্লিয়াৰ নোহোৱাকৈ থাকি যায় বা কিছুমান যিবোৰ বস্তুত তেওঁলোকে বেছি ইম্পৰ্টেঞ্চ দিব লাগিছিলে সেই বস্তুবোৰ নিদিয়াৰ কাৰণে কি হয় পিছলৈ গৈ পেলাই 11 বা 12ত মেথছৰ ক্ষেত্ৰতে হওক বা ছায়েন্সৰ ক্ষেত্ৰতে হওক মই বিশেষকৈ এই দুটা ছাবজেক্টৰ কথা কিয় কৈছো কাৰণ আমি মেইনলি কেমেষ্ট্ৰি ফিজিক্স আৰু মেথছৰ লগত ডিল কৰোঁ গতিকে বহুত অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে লগৰ বস্তুবোৰ নাজানে বা বেছিক বস্তুবোৰ কেমেষ্ট্ৰিৰ তেওঁলোকে শিকি নাহে গতিকে আমি আমাৰ ফালৰ পৰা এটা বস্তু আমি এবাৰ ডিচিশ্যন লৈছো আমি এটা কথা ভাবি উলিয়াইছো যে তোমালোকৰ যিসকল ষ্টুডেণ্টে বা ক্লাছ 10 ফাইনেল পৰীক্ষা দিবা তোমালোকে যাতে আগলৈ তোমালোকে যাতে অসুবিধা নোপোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সত তোমালোকে এডমিশ্যন ল'বা বা যোনে ভাবি আছিলে যে মই ছায়েন্সত উইক আছো গতিকে বা মেথছত উইক আছো গতিকে মই আৰ্টছ পঢ়িম বা মই কমাৰ্চ পঢ়িম তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলেও যাতে তোমালোকে ষ্ট্ৰং হৈ যায় যাতে তোমালোকে পিছলৈ যিয়ে নপঢ়া তোমালোকে আৰ্টছ ছায়েন্স কমাৰ্চ বা যি লাইনতে নোযোৱা মেথছটো লাগিবই বা ছায়েন্স তোমালোকে গোটেই জীৱনত জানিবই লাগিব গতিকে সৰু সৰু বস্তুবোৰ তোমালোকৰ যিবোৰ দৰকাৰী পৰীক্ষাত কম সময়ৰ ভিতৰতে যাতে পঢ়া শুনা কৰি তোমালোকে বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰা আমি সদায় সেইটোৱে আমাৰ 11 বা 12ৰ ফাইনেলৰ ল'ৰা ছোৱালীখিনিক আমি সেইটোৱে চেষ্টা কৰোঁ বা ইমান দিনে সফল হৈছো বুলিও ক'ব পাৰি কিছু পৰিমাণে গতিকে এতিয়াৰ পৰা চেষ্টা কৰিম আমি এবাৰ যিসকলে ক্লাছ 10ৰ ফাইনেল পৰীক্ষা দিবা তোমালোকক আমি কম সময়ৰ ভিতৰতে যাতে তোমালোকে বেছিকে তোমালোকে শিকিব পাৰা তোমালোকৰ ধৰা আমাৰ ছায়েন্সত প্ৰায় 15টা চেপ্টাৰ আছে 15টা চেপ্টাৰত যাতে তোমালোকে গোটেইখিনিতে খুব কম সময়ৰ ভিতৰতে তোমালোকে ৰিভিজন কৰিব পাৰা আমি সৰু সৰু শ্বৰ্টছ ভিডিঅ'বোৰ দিম পৰীক্ষাৰ আগত কি প্ৰবেবল কুৱেশ্যন আহিব পাৰে কাৰণ 12ৰ ছাত্ৰ ছাত্ৰীসকলে জানে যিখিনি যোৱা বছৰ দিয়া কুৱেশ্যন গোটেইখিনি কুৱেশ্যনে প্ৰায় আউট অফ 70 মাৰ্কছ প্ৰায় 58 59 মাৰ্কছলৈকে তেওঁলোকে পুৰা দি দিয়া ডাইৰেক্ট তেওঁলোকে দেখা পাইছিলে পৰীক্ষাত কুৱেশ্যন গতিকে আমি এবাৰ চেষ্টা কৰিম যাতে তোমালোকে বস্তুখিনি ভালকে শিকি লোৱা আৰু পৰীক্ষাৰ সময়ত যাতে বস্তুবোৰ কৰিব পাৰা কাৰণ এটা বস্তু চোৱা তোমালোকে যে গোটেই কিতাপখন তোমালোকে পঢ়িবই লাগিব সেইটো হয় কিন্তু পৰীক্ষাৰ আগত 2 বা 3 দিনৰ আগত তুমি গোটেই কিতাপখন পঢ়ি জানো শেষ কৰিব পাৰিবা গতিকে সেইখিনি সময় তোমালোকে সিলেক্টেড বস্তু কিছুমানো চাব লাগিব গতিকে আমি চেষ্টা কৰিম এতিয়াৰ পৰা তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰা সৰু সৰু বস্তুবোৰ আমি শ্বৰ্টছ হিচাপে 1 মিনিটৰ ভিতৰত সৰু সৰু শ্বৰ্ট বনাই দিম যাতে তোমালোকৰ সময় বেছি নাথাকে কম সময়ৰ ভিতৰত তোমালোকে কৰিব পাৰা কাৰণ আমাৰ সময়ও বহুত অভাৱ কাৰণ আমি বিশেষকৈ বহুতখিনি ষ্টুডেণ্ট আমাৰ 11 12ক পঢ়াই আছো এতিয়া 12ৰ ফাইনেলৰ ৰুটিন ওলাইছে গতিকে আমি চেষ্টা কৰিম আমাৰো যাতে কম সময়ত আমি আমাৰ আটাইতকৈ বেষ্টখিনি আমি দিব পাৰোঁ তোমালোকৰ যাতে ৰিজাল্ট ভাল কৰিব পাৰোঁ মই ডক্টৰ চিন্ময় কলিতা মই তোমালোকক ছায়েন্স গোটেইখিনি কভাৰ কৰাম তোমালোকে ফাইনেললৈকে অকণো চিন্তা কৰিব নালাগে আমাৰ লগত জড়িত হৈ থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে বহুতখিনি বেনিফিট পাবা বুলি সেইটো আমাৰ ফালৰ পৰা সেইটো কনফিডেঞ্চ তোমালোকক দিব পাৰোঁ তোমালোকে আমাৰ চাই যাবা লগতে মোৰ লগত আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ছাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ক্লাছ 3rd পজিশ্যন পাইছিলে মেথছত গতিকে ছাৰ যথেষ্ট অভিজ্ঞ ক্লাছ 12ৰ ষ্টুডেণ্টসকলেতো জানেই ছাৰক কিমান ষ্টুডেণ্ট ছাৰৰ লগত পঢ়ি আছে এতিয়াৰ পৰা আমি চেষ্টা কৰিম যাতে ক্লাছ 10ৰ পৰা তোমালোকে 9 10ৰ ছাত্ৰ ছাত্ৰীসকলেও একদম 9 10 11 12 তোমালোকৰ এটা বেছ বনাই দিব পাৰোঁ ছাৰে তোমালোকক দুআষাৰ ক'ব ছাৰে তোমালোকৰ মেথছখিনি কেয়াৰ ল'ব ছাৰে কোৱা দিছিলে কি ছাৰে যেনেকৈ তোমাৰ ছায়েন্সৰ কথা ক'লে ঠিক সেইদৰে মেথছৰ পথাৰখনটো তোমালোকক মই আগুৱাই নিবলৈ সদায় যত্ন কৰি যাম তোমালোকে যাতে ক্লাছ 10তে নিজৰ বেছটো ভালকৈ বনাই আনিব পাৰা যাতে 11 12ত কোনো ধৰণৰ তোমালোকে প্ৰব্লেমৰ সন্মুখীন হ'ব লগা নহয় কাৰণ বহুত ষ্টুডেণ্টৰ দেখা যায় এডভান্স নাথাকাৰ ফলত বা তেওঁলোকৰ কিছুমান বস্তু মেথছৰ কনচেপ্ট নাথাকাৰ ফলত তোমালোকে 11 12ত প্ৰব্লেম পোৱা কিন্তু সেইবোৰ বস্তু তোমালোকে যাতে নোপোৱা তোমালোকৰ লাগিলে এডভান্স নাথাককে কিন্তু মই সেই বস্তুবিলাক তোমালোকক সহজ ভাষাত বুজাবলৈ ট্ৰাই কৰিম আৰু আমি নিজৰ ফালৰ পৰা বেছ দিবলৈ ট্ৰাই কৰিম লগতে ছাৰ আমাৰ লগত ইংলিছৰ মেমগৰাকীও জড়িত হ'ব চাগে তেওঁকো কণ্টেক্ট কৰা হৈছে তো তেওঁ আহিব আমি 3টা ছাবজেক্টে নিজৰ ফালৰ পৰা বেছ দিবলৈ ট্ৰাই কৰিম তোমালোকে নিজৰ ফালৰ পৰা কৰি যোৱা আমি 11 12ৰ লগতে আজিৰ পৰা প্ৰায় তোমালোকৰ 10ৰ ভিডিঅ'বিলাকো দি যাম ঠিক আছে গম পাইছা আমাৰ লগত ইংলিছো জড়িত হ'ব গতিকে মেথছ ছায়েন্স আৰু ইংলিছ তোমালোকে অকণো চিন্তা কৰিব নালাগে আমি আছোঁ
আৰু আমাৰ ভিডিঅ'বোৰ প্লেলিষ্ট হিচাপে তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গ'লে তোমালোকে তাতে কি কি ছাবজেক্ট লাগে তাতে ধুনীয়াকৈ প্লেলিষ্ট আমি বনাই দিম, তোমালোকৰ ভিডিঅ'বোৰ আহিব আৰু শ্বৰ্টছবোৰতো পাবাই। আৰু চেষ্টা কৰিলে কিয় নোৱাৰিবা, চবেই আমি ডেফিনেটলি ভাল কৰিবলৈ পাৰিম। ঠিক আছে, হাতত সময় কম আছে, কিন্তু কম সময়ত বেছি স্ক'ৰ কৰিব পৰাটোহে আচল ক্ৰেডিট, হয় নাই? ঠিক আছে, আশা কৰিছোঁ ভালদৰে পঢ়া শুনাবোৰ কৰি থাকা। আমি কম সময়ৰ ভিতৰতে এতিয়া আমি কণ্টেণ্টবোৰ দিবলৈ আমি আৰম্ভ কৰিম। ঠিক আছে, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং, আৰু সকলোকে শুভেচ্ছা থাকিল, নিজৰ স্বাস্থ্যৰ যত্ন ল'বা। থেংক ইউ।